বন্ধুসকল, আপোনালোকে নিশ্চয় জানেই যে বৰ্তমান যুগত মোবাইল ফোনটো অবিহনে মানুহৰ জীৱনটোৱে যেন আধৰুৱা, ঠিক তেনেকুৱা হৈ পৰিছে। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে প্ৰতিটো সময়তে আমাৰ মোবাইলটো প্ৰয়োজন হৈয়ে থাকে। আৰু যিকোনো কামসমূহ মোবাইল ফোনটো অবিহনে যেন আমাৰ কামসমূহে আধৰুৱা, ঠিক তেনেকুৱা হৈ পৰিছে। গতিকে এই মোবাইল ফোনটো পৃথিৱীত পোনপ্ৰথমে কোনেনো আৱিষ্কাৰ কৰিছিলে, কেতিয়া আৱিষ্কাৰ কৰিছিলে, আৰু তাৰ লগতে লাগি থকা যিটো নহ'লে নহয় চিম কাৰ্ড, এইসমূহ কোনে আৱিষ্কাৰ কৰিছিলে, কেতিয়া আৱিষ্কাৰ কৰিছিলে, আজি এই ভিডিঅ'টোৰ জৰিয়তে সেই তথ্যসমূহ জানো আহকচোন। 1991 চনত জাৰ্মানীৰ মিউনিক চহৰৰ দুজন স্মাৰ্ট কাৰ্ড নিৰ্মাতা গ্ৰিচেকে আৰু ডেভিয়েণ্টে বিশ্বৰ প্ৰথম চিম কাৰ্ড উদ্ভাৱনা কৰিছিল বা আৱিষ্কাৰ কৰিছিল। সেই সময়ত চিম কাৰ্ড এখন বৰ্তমান সময়ৰ নেনো চিম কাৰ্ডৰ দৰে নাছিল। তেতিয়া চিম কাৰ্ডখন বৰ্তমান সময়ৰ এখন ATM কাৰ্ড বা পান কাৰ্ডখনৰ সমান আছিল। প্ৰথম চিম কাৰ্ড 300খন বনাইছিল। চিম কাৰ্ডৰ ফুল ফৰ্ম আপোনালোকে নিশ্চয় জানে চাগে, ছাবস্ক্ৰাইবাৰ আইডেণ্টি মডিউল। 2 নম্বৰতে 1983 চনত বিশ্বৰ প্ৰথম ডাইনাটেক 8000X কমাৰ্চিয়েল ৱায়াৰলেছ ফোন আৱিষ্কাৰ কৰিছিল। এই ফোনটো আৱিষ্কাৰ কৰিছিল জন এফ মিচেলে। ইয়াৰ পাছত বিশ্বৰ প্ৰথমটো মোবাইল ফোন 1973 চনত 3 এপ্ৰিল তাৰিখে মাৰ্টিন কপাৰ্ছে আৱিষ্কাৰ কৰি উলিয়াইছিল। আৰু এই মোবাইল কোম্পানীটোৰ নাম আছিল মটৰলা। ইয়াৰ ওজন আছিল 2 কিলোগ্ৰাম। 3 নম্বৰতে স্মাৰ্টফোনৰ ক্ষেত্ৰত 1992 চনত বিশ্বৰ প্ৰথম স্মাৰ্টফোনটো আৱিষ্কাৰ কৰি উলিয়াইছিল। এই স্মাৰ্টফোনটোৰ নাম আছিল চিমন। এই স্মাৰ্টফোনটো IBM কোম্পানীৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল আৰু সেই সময়ত ইয়াৰ মূল্য আছিল 7,000 টকা। 4 নম্বৰতে যোগাযোগৰ ক্ষেত্ৰত অৰ্থাৎ ফোন কলৰ ক্ষেত্ৰত 1973 চনত বিশ্বৰ প্ৰথমটো ফোন কল কৰা হৈছিল আৰু বিশ্বৰ প্ৰথমটো SMS 1992 চনত প্ৰেৰণ কৰা হৈছিল। 5 নম্বৰতে বিশ্বৰ প্ৰথম কেমেৰা সংযুক্ত মোবাইল ফোন 2000 চনত জাপানত আৱিষ্কাৰ কৰিছিল। ইয়াৰ আগতে কোনো ফোনত কেমেৰাৰ সংযোগ কৰা হোৱা নাছিল। 6 নম্বৰতে পৃথিৱীত 7.95 বিলিয়ন মানুহ আছে আৰু ইয়াৰ ভিতৰত 5.75 বিলিয়ন মানুহে মোবাইল ফোন ব্যৱহাৰ কৰে। বিশ্বত প্ৰথম হেডফোন 1910 চনত নাথানিয়েল ভ্লাডভ নামৰ ব্যক্তিজনে তেওঁ পাকঘৰত আৱিষ্কাৰ কৰি উলিয়াইছিলে। পাছত তেওঁ সেই হেডফোনসমূহ আমেৰিকাৰ নৌ সেনাবাহিনীক বিক্ৰী কৰি দিয়ে। ধন্যবাদ বন্ধুসকল, আজিলৈ এইকেইটাই আছিল মোবাইল ফোনৰ তথ্য। আকৌ লগ পাম পুনৰ অন্য এটা ভিডিঅ'ত। বন্ধুসকল, এনেধৰণৰ 100% সত্য তথ্য আগলৈ জানি যাবলৈ আমাৰ ফেচবুক পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।